নমস্কাৰ সকলোকে এখন বিজ্ঞপ্তি অসম সাহিত্য সভাৰ পৰা সদ্যহতে দিয়া হৈছিল ইয়াত কৈছিল যে অসম চৰকাৰৰ দ্বাৰা অনুমোদিত অসমীয়া ভাষা শিক্ষা পাঠ্যক্ৰম অসম সাহিত্য সভাই দীৰ্ঘদিন ধৰি পৰিচালনা কৰি আহিছে এবছৰীয়া এই পাঠ্যক্ৰম দুটা ষান্মাসিকৰ শিক্ষাবৰ্ষ জানুৱাৰী মাহত আৰম্ভ হয় আৰু ডিসেম্বৰ মাহত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হয় সেই অনুসৰি ডিসেম্বৰ মাহত অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল পৰৱৰ্তী বৰ্ষত ফেব্ৰুৱাৰী মাহত ঘোষণা কৰি প্ৰাপ্তাংক তালিকা আৰু উত্তীৰ্ণ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় হেয়ে 2024 বৰ্ষৰ পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষা ডিসেম্বৰ 2024 ত অনুষ্ঠিত কৰি 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰাপ্তাংক তালিকা আৰু উত্তীৰ্ণ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে গতিকে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰদান কৰা এবছৰীয়া অসমীয়া ভাষা শিক্ষা পাঠ্যক্ৰম 2024 বৰ্ষৰ শিক্ষাৰ্থীসকলৰ প্ৰমাণপত্ৰসমূহ 2024 বৰ্ষৰে নথি হিচাপে গণ্য কৰিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে অসম সাহিত্য সভাৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছে এতিয়া এইখন দিছে হয় কিন্তু এতিয়া যেটো জিটি পিজিটিৰ অলৰেডি যি মানে ভেৰিফিকেশন চলি আছে কিন্তু এইখনে তাত একো সহায় নকৰে কাৰণ জিটি পিজিটিৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট হৈছিল আপোনাৰ নৱেম্বৰৰ 2024 নৱেম্বৰ মাহ আৰু পৰীক্ষাটো যেহেতু ডিসেম্বৰত হয় তেনে হলে কোনো পধ্যে তেওঁলোক এলিজিবল নহয় বলে পৰীক্ষাটো বলে নৱেম্বৰত দি তাৰ পাছত ৰিজাল্টটো ফেব্ৰুৱাৰীত লাইছে তেতিয়া অকমান ক'ব পাৰি তেওঁলোকে যেহেতু এখন দিছে কিন্তু পৰীক্ষা ডিসেম্বৰত দিছে অলৰেডি এপ্লাই নৱেম্বৰতে হৈ গৈছে তেনেকৈ হলে তেওঁলোক তাত এলিজিবল নহব আৰু তেওঁলোক তাৰ ৰিজেক্ট হ'ব আমাৰ ওপৰত এডমিশন কেতিয়া কি হয় কেনেধৰণে হয় যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেনলে কমেন্টত জনাব মই গুটেই তথ্যখিনি সহ কেতিয়া কেনেদৰে এডমিশন হয় আৰু ক্লাছসমূহ কেনেদৰে হয় সকলোখিনি মই আপোনালোকক এটা ভিডিঅৰ জৰিয়তে আপোনালোকক অৱগত কৰিম আৰু যদি বিশেষ আপোনালোকে জানিব বিচাৰে অসম সাহিত্য সভাৰ আপোনালোকৰ কেন্দ্ৰীয় কাৰ্যালয় আছে চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱন যোৰহাটত আৰু গুৱাহাটীতো কাৰ্যালয় আছে ভগৱতী প্ৰসাদ বৰুৱা ভৱন গুৱাহাটী আৰু ইয়াত ইমেইল এড্ৰেছ দুটা দিয়া আছে আপোনালোকে ইয়াৰ জৰিয়তে তাৰ পৰা জানিব পাৰে তেওঁলোকৰ লগত কন্টাক্ট কৰি পিনে আৰু যদি ভিডিঅটো ভাল লাগে তেনেহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু এটা কথা মই জনাই থওঁ বহুতে সুধি আছে অসমীয়া মিডিয়াম বেংগলী মিডিয়াম আৰু ইংলিশ মিডিয়ামৰ কেনেদৰে মানে নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে অসমীয়া মিডিয়ামৰ নিযুক্তি পাবলৈ হলে ক্লাছ 10 লৈকে অসমীয়া থকাটো বাধ্যতামূলক আৰু যি সকলৰ অসমীয়াটো নাই ক্লাছ 10 লেভেললৈকে তেওঁলোকে অসম সাহিত্য সভাৰ পৰা এবছৰীয়া ডিপ্লোমাটো ল'ব লাগিব আৰু ঠিক তেনেদৰে বেংগলী মিডিয়ামৰ কাৰণেও তেওঁলোকে এনেকৈ বেংগলী ডিপ্লোমা ল'ব পাৰিব ইংৰাজীৰ কাৰণে কোনো ধৰণৰ প্ৰয়োজন নহয় কাৰণ ইংৰাজীটো থাকে যিসকল ইংৰাজী মিডিয়াম স্কুলত থাকে আৰু বহুতে কৈ আছে যে কেকেৰ পৰা এনেকৈ অসমীয়া বিষয়ত মাষ্টাৰ কৰিব কিবা কৰিব কিন্তু মাষ্টাৰ ডিগ্ৰী টোটালি এটা বেলেগ পাঠ্যক্ৰম হৈ যায় আপুনি 10 লেভেললৈকে যদি অসমীয়াটো ভেলিড দেখাবলৈ হলে বা আছে বুলি দেখাবলৈ অসম সাহিত্য সভাৰ পৰাই ল'ব লাগিব ডিপ্লোমা কোৰ্সটো মই যিমানখিনি জানো আপোনালোকক মোৰ অভিজ্ঞতা বা যিখিনি মই তথ্য জানো সেইখিনি আপোনালোকক শেয়াৰ কৰিলো যদি ইয়াত মোৰ কিবা ভুল হৈছে বুলি ভাবে তেনেহলে ক্ষমা কৰি দিব আৰু যদি আৰু কিবা বিশেষ জানিব বিচাৰে তেনেহলে কমেন্টত জনাব ধন্যবাদ